নমস্কাৰ সকলোকে। আপোনালোকক কৈছিলোঁ নহয় মই নেক্সট ভিডিঅ'ত আকাশীগংগা শিৱথানৰ জুৰিটো দেখুৱাম বুলি। ব'লক মোৰ লগত থাকিলে দেখা পাব। এয়া চাওকচোন, গৈ থকা বাটটোত বান্দৰ আৰু পোৱালি লৈ আহিছে। এটা বান্দৰ দেখিছেনে, একদম ওচৰলৈকে আহি গৈছিল। মোবাইল লৈ গ'লে একদম সাৱধান, আৰু সৰু ল'ৰা ছোৱালী যদি লগত লৈ যায় একদম সাৱধান আনিব। তাৰপিছত এয়া জুৰিটোৰ ফালে আগবাঢ়ি গৈ আছোঁ, আৰু বেছি যিহেতু ওচৰত যাবলৈ নিষেধাজ্ঞা লিখা আছে, যাব নোৱাৰিলোঁ। আঁতৰৰ পৰাই অকণমান ভিডিঅ' কৰি আপোনালোকক দেখুৱাম। এয়া মই অকণমান সময় বহিও লৈছিলোঁ, তাৰপিছত আকৌ ফটো উঠাত লাগি গ'লোঁ। মানুহজনে ক'লে জল্দি ফটো উঠি লোৱা, ভিডিঅ' বনাই লোৱা। তাৰপিছত এয়া জুৰিটো চাওকচোন, কিমান ওপৰৰ পৰা পানী আহি আছে, আৰু মানুহজনৰ লগতো অকণমান ভিডিঅ' এটা বনাই ল'লোঁ। তাৰপিছত মই কৈছিলোঁ অকণমান চিধাকৈও ভিডিঅ'টো বনাবা, যিহেতু মই ফেচবুকত আপলোড দিব লাগিব। নাই, নুশুনিলে, পথালিকেই বনালে ভিডিঅ'টো। এনেকৈ আপোনালোকক দেখুৱালোঁ আৰু অকণমান। আৰু ইয়াৰ পৰিৱেশটো চাওকচোন, থানখনৰ পৰা মই এনেকৈ দেখুৱাই দিছোঁ। পৰিৱেশটো কিমান ধুনীয়া, সুন্দৰ পৰিৱেশ, শান্তিৰ পৰিৱেশ। অকণমান পানীটো নামি ল'লোঁ। নামি লোৱাৰ পিছত জিওকো নামিবলৈ লাগে, যিহেতু মই নামিলোঁ, নহ'লে চিঞৰ আৰম্ভ হৈ যায়। তাৰপিছত এয়া শিলগুটি একদম এমুঠি লৈ জ্বলি তুলি মাৰি আছিলে। তাৰপিছত আমি জুৰিটোৰ পৰা ঘূৰি আহিলোঁ। বান্দৰ চবতে, আৰু জুৰিটো তেওঁ অকণমান আকৌ এবাৰ আপোনালোকক ভিডিঅ'ত দেখুৱাই দিছোঁ, অকণমানকৈ ভিডিঅ' এটা কৰি। তাৰপিছত আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে বাই বাই।